নমস্কাৰ বাতৰিৰ মাজলৈ স্বাগতম জনাইছোঁ। ইৰাণৰ তেহৰাণত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত 176জন লোকৰ মৃত্যু। আমি বৰ্তমান বিশেষ খবৰ ইৰাণৰ তেহৰাণত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত 176জন যাত্ৰীৰ মৃত্যু হ'ল। বয়িং 737 বিমানখনত থকা 176জনেই যাত্ৰী নিহত হয়। আমি বৰ্তমান বিশেষ খবৰ ইয়াৰ ভিতৰত আছিল 9জন বিমানকাৰী। বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ ইৰাণ যি দুৰ্ঘটনা হৈছিল। ইৰাণী সংবাদী প্ৰতিষ্ঠান NSA বিমানখনত থকা সকলো লোকৰে মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। যান্ত্ৰিক বিজুতি ঘটি দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন। ৭,৯০০ ফুট উচ্চতাত দুৰ্ঘটনাৰ চিকাৰ হয় বিমানখন। পুনৰবাৰ জনাইছে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ ইৰাণত যি যান্ত্ৰিকতাৰ বাবে হৈছিল। ইৰাণৰ তেহৰাণত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত 176জন লোকৰ মৃত্যু। বিশেষ খবৰ ইৰাণত যি বিমান দুৰ্ঘটনা হৈছিল সেই দুৰ্ঘটনাত 176জন যাত্ৰীৰ কৰুণ মৃত্যু ঘটিছে। আমি বৰ্তমান জানিছোঁ ইৰাণৰ তেহৰাণত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত 176জন যাত্ৰীৰে মৃত্যু হয়। বৰ্তমান জানিছোঁ চিনাক্তকৰণ কৰিছে SNA দলে চিনাক্তকৰণ কৰিছে যে বিমানত থকা সকলো লোকৰে মৃত্যু ঘটিছে।